1926 চনৰ 8 ছেপ্টেম্বৰত অসমৰ শদিয়াত জন্মগ্ৰহণ কৰি 2011 চনত মুম্বাই কোকিলাবেহেন হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰা সেইজনেই আছিল আমাৰ অতি মৰমৰ ডক্টৰ ভূপেন হাজৰিকাদেৱ। তেখেতৰ গুৱাহাটীৰ জালুকবাৰীত থকা সমাধি ক্ষেত্ৰত সেইদিনা অলপতে মোৰ দেউতা তেখেতৰ 86 ইয়াৰ্ছ তেখেতক তালৈ লৈ গৈছিলোঁ অলপমান তেওঁৰ স্মৃতি সজীৱ কৰিবৰ কাৰণে। তাতে গৈ ইমান ধুনীয়া এটা পৰিৱেশ দেখিলোঁ যে সৰু সৰুকৈ হ'লেও একোটা চিহ্ন বা স্মৃতি ভিডিঅ' কৰি ননাকৈ নোৱাৰিলোঁ আৰু সেই ভিডিঅ'টোৱে সংযোগ কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাতে আমাৰ অসম চৰকাৰে ইমান ধুনীয়াকৈ সময় অতিবাহিত কৰিব পৰাকৈ ব্যৱস্থা কৰিছে যে তাত গ'লে সোনকালে ওলাই আহিবৰ ইচ্ছাই নাযায়। এইজনেই হৈছে মোৰ দেউতা। মই আপোনালোকক কৈ আছোঁ, তেওঁক দেখাবলৈ নিছিলোঁ, কিন্তু তেখেতৰ বয়সৰ কাৰণে তাতে সোমোৱাৰ পিছত তেখেত অলপ অসুস্থ হৈ পৰিলে। সেয়ে তেখেতে আহি বাহিৰত বহিব লগা হ'ল। আচলতে মই খুব আগ্ৰহত নিছিলোঁ। মই এনেকুৱা জেগাবিলাক সকলোকে দেখুৱাই বা নিজেও গৈ খুবেই ভাল পাওঁ আৰু তাত সোমোৱাৰ লগে লগে যিটো এটা তেখেতৰ গীত তাতে যিহেতু অনবৰতে বাজি থাকে, গতিকে তাতে সোমাই তাৰ পৰিৱেশটোৱে বেলেগ, তাতে যোৱাৰ অনুভৱটোৱে বেলেগ। গতিকে তাতে যেতিয়া মোৰ দেউতাক যেতিয়া ভিতৰত সোমোৱাই দিছিলোঁ, এয়া আপোনালোকে দেখিব পাৰে মোৰ মানুহজনৰ লগত তেখেতে হাতত ধৰি ধৰি দেউতাক ফুৰাইছে, আনিছে। যিহেতু দেউতা অকণমান এতিয়া চকুৱেও কম দেখা হৈছে, গতিকে জোৱায়েকৰ হাতত ধৰি ফুৰিছে। কিন্তু কি হ'ল, ভিতৰত সোমাই যেতিয়া ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যিবিলাক ফটোগ্ৰাফী আছে তাতে তেখেতৰ জীৱন কৰ্মৰাজিৰ পৰা আৰম্ভ কৰি মৃত্যুলৈকে সেই গোটেইখিনি বস্তু চোৱা টাইমত এয়া চাওক আপোনালোকে, মোৰ দেউতা জোৱায়েকে শহুৰেকক মানে চাৰিওফালৰ প্ৰাকৃতিক সৌন্দৰ্যবিলাকৰ লগতে ৰাস্তাৰ গাড়ী মটৰ দেখুৱাই বা কোনফালে গ'লে ক'ত পায় এইবিলাক এনেকুৱা ধৰণৰ দেখুৱাই আছে। মই এইখিনি তুলিছোঁ কাৰণ এইখিনি আপুৰুগীয়া দৃশ্য বুলিয়ে ক'ম, কাৰণ সকলোৰে জীৱন ক্ষণস্থায়ী নহয় জানো। গতিকে এইখিনি মই ধৰি ৰাখিলোঁ। মই যিখিনি কৈছোঁ তেখেত ভিতৰত সোমাই পেলাই এইখিনি যিখিনি তেখেতৰ কৰ্মৰাজিৰ ফটোৱে হওক বা মৃত্যুৰ পিছৰ যিখিনি ফটো, গোটেইখিনি তাতে যিহেতু আছে, সেইখিনি চোৱাৰ পাছত মোৰ দেউতাৰ অসুস্থতা আৰম্ভ হৈ গৈছিলে। তেখেতে উশাহ ল'বলৈ কষ্ট, এয়া চাওক এচিৰ তলত জোৱায়েকে ৰখাই দিছে, উশাহ ল'বলৈ কষ্ট পাইছিলে। মানে যিখিনি দেখাৰ পাছত তেখেতে হয়তো কিবা ফিল কৰিলে, তো বাহিৰলৈ উলিয়াই আনিবলগীয়া হ'ল। আহি পেলাই তেওঁ অলপ অস্বাভাৱিক অনুভৱ কৰিলে। বাৰু যিয়েই নহওক, যিমানখিনি ভাল লাগিব বুলি ভাবিছিলোঁ সিমানখিনি হৈ নুঠিল দেউতাৰ অসুস্থতাৰ কাৰণে। কিন্তু তথাপি মই এটা কথা ক'ব বিচাৰোঁ, তাতে গৈ মোৰ ইমানেই ভাল লাগে যে যিহেতু এয়া চাওক চিৰিয়েদি নামি আছে, আন্ধাৰো, লাইট দিয়া নাইতো, অলপমান আন্ধাৰ নিচিনাও হৈ আছে। সেইকাৰণেও এনেকুৱা এজন বয়সস্থ মানুহৰ অকণমান অসুবিধাও হয়। কিন্তু মই নোযোৱাসকলক ক'ব বিচাৰোঁ বা দূৰৰ পৰা গুৱাহাটীত ফুৰিবলৈ যদি কোনোবা আহে, তেতিয়াহ'লে তেওঁলোককো মই ক'ব বিচাৰোঁ, ইমান ধুনীয়া এটা পৰিৱেশ, নিশ্চয় এবাৰ সোমাই যাব আৰু আমাৰ অসমৰ গৌৰৱ, আমাৰ ভাৰতবৰ্ষৰ গৌৰৱ, পৃথিৱীত তেখেত বিখ্যাত আছিল। গতিকে মইতো এটা সামান্য একেবাৰে সামান্য কি ক'ম, তেওঁৰ বিষয়ে ক'ব পৰা মোৰ
নিজৰ হেৰি নাই। তথাপিতো মই ক'ব বিচাৰোঁ যে যিয়ে এনেকৈ ফুৰিবলৈ বুলি আহে অলপমান টাইম লৈ ইয়ালৈ আহিবচোন, ইমান ধুনীয়া লাগে। বৰ ধুনীয়া লাগে, চাওকচোন চাৰিওফালৰ পৰিৱেশ। মই এই গছ গছনিবিলাকো অলপ অলপ উঠাইছোঁ, ভাল লাগিছে। মই দেউতাক ছাইডকৈ ৰখাই লৈ মই এইখিনি কৰিবলৈ গৈছোঁ, কাৰণ মোৰ তাৰ পৰা ওলাবলৈ সঁচা কথা ক'বলৈ গ'লে মন যোৱা নাই। গতিকে ইয়াতে কোনো টিকটৰ ব্যৱস্থাও যিহেতু কৰা নাই, গতিকে আহিবচোন, চাব আপোনালোকেও। খুবেই ভাল লাগে, খুবেই ভাল লাগে। আৰু বিশেষকৈ মই যিহেতু দেউতাক লৈ গৈছিলোঁ, মই এই স্মৃতিখিনি ৰাখিবও মন, সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। আৰু যিসকলে চাই আছে তেওঁলোকক অশেষ ধন্যবাদ।